Hello and welcome to ADRE ADDA. আজি আমি এটা announcement লৈ আহিছো স্পেশালি আমি লঞ্চ কৰি আছো আমাৰ সম্পূৰ্ণ ব্যাচ 2.0 ঠিক আছে অলৰেডি আপোনালোকে গম পায় আমি অলৰেডি সম্পূৰ্ণ 1.0 যেটো ব্যাচ আছে হেতু স্টাৰ্ট কৰিছিলো তো আমি কমপ্লিট কৰিব পৰা নাই কাৰণ ইয়াত বহুখিনি আমাৰ মডিফিকেশন আহিছে তো সেই কাৰণে আমি ডাইৰেক্টলি সম্পূৰ্ণ 2.0 ব্যাচটো লঞ্চ কৰিছো Mainly আমাৰ যেটো আমাৰ সম্পূৰ্ণ 1.0 ব্যাচ আছিল মেইনলি আপোনাৰ ইংলিশ মিডিয়ামত আছিল তো বহুখিনি এসপাইৰেন্টৰ ডিমান্ড আছিল যে আমি কি কৰিব লাগে এছামিজ মিডিয়ামো লগত ৰাখিব লাগে প্লাস আৰু কিছুমান চেঞ্জেছৰ হৈতে আমি লৈ আহিছো আপোনালোকৰ কাৰণে সম্পূৰ্ণ ব্যাচ 2.0 যত আমি কমপ্লিট প্ৰিপাৰেচন কৰাম ফৰ ADRE এক্সাম আৰু যিখিনি আদাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আছে সেই সকলোখিনি এক্সামৰ কাৰণে আমি এই ব্যাচটোত আপোনালোকৰ কমপ্লিট প্ৰিপাৰেচন যিমানখিনি সাবজেক্ট আছে সকলোখিনি কি কৰিম ডিসকাস কৰিম তো যিখিনি আদাৰ গভৰ্নমেন্ট এক্সাম সেইখিনি ভিতৰত আপোনালোকৰ আহে অসম গভৰ্নমেন্টৰ যিমানকিটা ডিপাৰ্টমেন্টাল এক্সাম আছে লাইক DHS হোক JA হোক সেনো হোক ফৰেষ্টৰ হোক ফৰেষ্ট গাৰ্ড হোক প্লাস PG গ্ৰেজুৱেট টেট প্লাস অসম পুলিচৰ SI হোক কনস্টেবল তাৰপিছত আপোনাৰ SSC বেংকিং ৰেলৱে এইখিনি সেন্ট্ৰেল গভৰ্নমেন্টৰ এক্সাম APSC CC প্ৰিলিমছ APSC যিমানকিটা ডিপাৰ্টমেন্টাল এক্সাম আছে লাইক জুনিয়ৰ ইঞ্জিনিয়াৰ হোক এসিস্ট্যান্ট ইঞ্জিনিয়াৰ হোক CDPO ৰিসাৰ্চ এসিস্ট্যান্ট এই সকলোখিনি এক্সামৰ কাৰণে এই যেটো আমাৰ ব্যাচ এটো কি হ'ব হেল্পফুল হ'ব ঠিক আছে প্লাস এই ব্যাচটোত কিয় জয়েন হ'ব লাগে why this batch তো ইয়াত আমি নেক্সট লেভেল প্ৰিপাৰেচন কৰাম স্পেশালি ডিজাইন কৰা হৈছে এই কোৰ্সটো ADRE এণ্ড অল মেজৰ ষ্টেট গভৰ্নমেন্ট কম্পিটিটিভ এক্সামৰ কাৰণে যত আপোনালোকক প্ৰভাইড কৰা হ'ব ৰেগুলাৰ প্লাস স্ট্ৰাকচাৰ্ড ক্লাसेस ঠিক আছে যতৰ পৰা আমি স্টাৰ্ট নকৰো আমি একদম হিষ্ট্ৰী মানে একদম এনশিয়েন্ট হিষ্ট্ৰী ষ্টোন এজৰ পৰা স্টাৰ্ট কৰিম টিল 1947 ইন্ডিপেন্ডেন্স লৈকে ঠিক আছে তো ইয়াত আপোনালোকে পাব ৰেগুলাৰ প্লাস স্ট্ৰাকচাৰ্ড ক্লাसेस আৰু আপোনালোকক শিডিউল প্ৰভাইড কৰা হ'ব যাতে আপোনালোকৰ ডিসিপ্লিনটো মেইনটেইন থাকে আৰু ওয়ান ষ্টপ সলিউশন হয় ও সকলোখিনি সাবজেক্ট আমি কি কৰিম কভাৰ কৰিম লাইক জেনাৰেল ষ্টাডিজ জেনাৰেল নলেজ প্লাস কোয়ান্টিটিভ এপ্টিটিউড যেটো আমি ম্যাথছ বুলি কও ঠিক আছে আৰু সব আমাৰ এক্সপার্ট এক্সপেৰিয়েন্স ফ্যাকাল্টিৰ দ্বাৰা প্ৰভাইড কৰা হ'ব ৰিজনিং ইংলিশ এছামিজ আমাৰ নীলাক্ষী মেমে ক্লাস ল'ব ঠিক আছে এছামিজ বৰ্তমান যেটো আপোনাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এক্সামৰ যেটো গুৱাহাটী হাইকোৰ্টে কন্ডাক্ট কৰি আছে তাত এছামিজও আহি আছে ঠিক আছে বা যিখিনি আমাৰ জুডিশিয়াল সার্ভিসৰ এক্সাম হয় বা বেলেগ বহুখিনি এক্সামত আমাৰ এছামিজৰ পৰাও কোৱেশ্চন অহা দেখা যায় ঠিক আছে তো এই সকলোখিনি সাবজেক্ট আমি কি কৰিম এই ব্যাচটোক আপোনালোকক ডিসকাস কৰাম তো GKGSৰ কাৰণে মই আপোনালোকক ক্লাছখিনি প্ৰভাইড কৰিম মোৰ 5 ইয়াৰ্স প্লাস এক্সপেৰিয়েন্স আছে আৰু মই APSC 2 টাইমছ APSC মেইনছ ক্লিয়াৰ কৰিছিলো ইন্টাৰভিউ ৰাউণ্ডতো গৈছিলো আৰু মেন্টত 10,000 প্লাস ষ্টুডেন্ট পেইড বেচেছ ঠিক আছে যদি অনলাইন কো বহুতখিনি এৰাউণ্ড 1000 প্লাস মোৰ ইউটিউবত ভিডিওজ আছে ঠিক আছে আৰু GKGS প্লাস কারেন্ট এফেয়ার্স মই আপোনালোকক ডিসকাস কৰাম ঠিক আছে তো এই যেটো আমাৰ 2.0 ব্যাচ তাত কি ফিচাৰ্স কি থাকিব ঠিক আছে আপোনালোকৰ কাৰণে কি ফিচাৰ্স থাকিব তো লাইভ প্লাস ইন্টাৰেক্টিভ সেশন প্ৰভাইড কৰা হ'ব আপোনালোকক যত আপোনালোকে ৰিয়েল টাইম প্লাস আমাৰ যেতিয়া লাইভ ক্লাস চলিব তাতে আপোনালোকে কমেন্ট সেকশনত কোৱেশ্চন কৰিব পাৰিব ডাউট ক্লিয়াৰ কৰিব পাৰিব প্লাস আমাৰ টিচিং টু বাইলিংগুৱেল টিচিং থাকিব এটো মেইনলি আমাৰ চেঞ্জেছ কৰা হৈছে সম্পূৰ্ণ 2.0 সকলোখিনি ক্লাसेस আপোনালোকক ইংলিশ প্লাস এছামিছত দিয়া হ'ব ঠিক আছে আমাৰ PPT খিনি ইংলিশ প্লাস এছামিছত থাকিব তো তাত আপোনালোকে ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিব যদি ইংলিশত কিবা প্ৰবলেম হয় বা যদি আপুনি আসামিজ মিডিয়ামত প্ৰিপাৰেচন কৰিব বিচাৰিছে তেতিয়া হলে এটো পাৰফেক্ট আপোনালোকৰ এই আমাৰ ব্যাচটো ঠিক আছে আৰু কমপ্লিটলি ফ্ৰী অফ কষ্ট থাকিব কোনো হিডেন কষ্ট নাথাকে আমি সকলোখিনি সাবজেক্ট কভাৰ আপ কৰাম আৰু যিখিনি আমাৰ কন্টেন্ট থাকিব সেইখিনি আপডেটেড হ'ব ঠিক আছে যেনেকৈ ধৰিলো বৰ্তমান কেইখন নেশনাল পাৰ্ক আছে অসমত 8খন ঠিক আছে এনেকৈ আমাৰ সবখিনি কন্টেন্ট আপডেটেড থাকিব কারেন্ট এফেয়ার্স আমি ডেইলি উইকলি মান্থলি আপোনালোকক কারেন্ট এফেয়ার্স ডিসকাশন কৰিম প্লাস আমাৰ যিখিনি গ্ৰুপ আছে WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ তাতে আমি কি কৰিম এই কন্টেন্টখিনি আমি আপলোডো কৰিম ঠিক আছে আৰু আমাৰ যেটো টিচিং এপ্ৰোচ থাকিব মেইনলি আমি বেসিকৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে তাৰপিছত ফাউন্ডেশনৰ তাৰপিছত সাকসেস বহুখিনি এসপাইৰেন্টস আছে যদি আমি GKGSৰ কথা কও বহুতে সায়েন্সত BSc কৰিছে বা BTech কৰিছে বা BCom কৰিছে তো বস্তুখিনি পাহৰি গৈছে তো সেই কাৰণে অলপ কষ্ট হ'ব পাৰে GKGSত বা বহুতে আছে আফটার 10 আৰ্টছত এডমিশন লৈ ললে তো তাৰ পিছত ম্যাথছ আৰু পঢ়িব লগা নহল কিন্তু আমাৰ এক্সামত ম্যাথছ আহে তো আমি একদম বেসিকৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে একদম বেসিক গ্ৰাসৰুট লেভেলৰ পৰা কি কৰিম স্টাৰ্ট কৰিম
যাতে আপোনালোকৰ প্ৰবলেম নহয় ঠিক আছে আৰু হি আমাৰ যেটো লাৰ্নিং থাকিব এটো কনসেপ্ট বেসড লাৰ্নিং থাকিব ঠিক আছে যত আপোনালোকে এটা ষ্ট্ৰং ফাউন্ডেশন বিল্ড আপ কৰিব পাৰিব আৰু আমি একদম ফান্ডামেন্টালছৰ পৰা ষ্টাৰ্ট কৰিম আৰু লাহে লাহে আমি এডভান্স লেভেল লৈকে যাম যাতে আপোনালোকৰ কোনো প্ৰবলেম নহয় ঠিক আছে প্লাস আমি আপোনালোকক প্ৰেক্টিস ৰিভিজনৰ কাৰণেও আপোনালোকক এমসিকিউ বিলাক আপোনালোকক কি কৰিম আমি প্ৰভাইড কৰিম আৰু গাইডেন্স আৰু মোটিভেশন যদি কিবা ডাউট থাকে তেতিয়া হলে আপোনালোকে আমাৰ ফেকাল্টি সকলক ৰিচ আউট কৰিব পাৰে মেসেজ কৰিব পাৰে বা গ্ৰুপত আপোনালোকে কি কৰিব পাৰে মেসেজ কৰিব পাৰে ঠিক আছে আমি কি ৰিসোর্স আপোনালোকক প্ৰভাইড কৰিম বা কেনেকুৱা ৰিসোর্স তো যিসকলে আগতে আমাৰ গ্ৰুপত জয়েন হৈছিলে বা আগৰ পৰা আমাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে অলৰেডি জানে যে আমি কম্প্ৰিহেনসিভ পিডিএফ নোটস প্ৰভাইড কৰো ঠিক আছে একদম হাই ষ্টেণ্ডাৰ্ড পিডিএফ নোটস প্ৰভাইড কৰো যেটো আপুনি প্ৰিন্ট আউট কৰি ওলাব পাৰে বা আপোনাৰ টেবলেটৰ পৰাও চাব পাৰে লেপটপৰ পৰা চাব পাৰে ঠিক আছে আৰু আমি ৰেগুলাৰ আপডেটস দি থাকিম আপোনালোকৰ যেটো এক্সাম আহে তাৰ নটিফিকেশন প্লাস ইম্পৰ্টেন্ট ডেটস ষ্টাডি টিপস এইখিনি আমি কি কৰিম আপোনালোকক প্ৰভাইড কৰিম আপোনালোকে আমাৰ হোৱাটসঅ্যাপ কমিউনিটিত জয়েন কৰিব পাৰে ঠিক আছে তাত আপোনালোকে ইনষ্টেন্ট কি পাই যাব আপডেট পাই যাব ঠিক আছে ডিসকাশন কৰিব পাৰিব টিচাৰ সকলৰ লগত আৰু আপোনালোকক কুইক ডাউট ৰিজল্যুশন কৰা হ'ব ঠিক আছে তো কেনেকুৱা আমাৰ সৈতে জড়িত হ'ব পাৰে তো আপোনালোকে এই আমাৰ হোৱাটসঅ্যাপ যেটো কিউআৰ কোড আছে তাত স্ক্যান কৰি আমাৰ সৈতে জড়িত হ'ব পাৰে বা আমাৰ বিলৰ ডেসক্ৰিপচনত গ্ৰুপৰ লিংক আছে তাত ক্লিক কৰি আপোনালোক আমাৰ গ্ৰুপত জয়েন হ'ব পাৰে অলৰেডি আমি এটা গ্ৰুপ যেটো আমাৰ গ্ৰুপ 1 হয় গ্ৰুপ 1 ত অলৰেডি ফুল হৈ গল aspirant 1000 প্লাস aspirants এতিয়া আমি গ্ৰুপ 2 লঞ্চ কৰিছো যত আপোনালোকে কি হ'ব পাৰে আপোনালোক সোমাব পাৰিব ঠিক আছে আৰু যত আপোনালোকে লাইভ ক্লাছৰ শিডিউল বা ৰেগুলাৰ ক্লাছ নোটস এইবিলাক সকলোখিনি পাই যাব ঠিক আছে আৰু ফ্ৰী লাইভ সেশন যেটো প্ৰভাইড কৰা হ'ব এইখিনি নটিফিকেশন আপোনালোকে পাই যাব যেটো আপোনালোকৰ গোল এটো আমাৰ মিশন হয় যাতে আপোনালোকে এটা জব এচিভ কৰিব পাৰে ঠিক আছে আৰু আমি একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম একদম ফাউন্ডেশন এটা টাফ ফাউন্ডেশন আপোনালোকৰ কাৰণে প্ৰভাইড কৰিম ঠিক আছে আপোনালোকে জয়েন কৰিব পাৰে আমাৰ এই নম্বৰটো মেসেজ কৰি আপোনালোকে জয়েন কৰিব পাৰে বা এই কিউআৰ কোডত স্ক্যান কৰি আমাৰ টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰে থ্যাংক ইউ এভৰিওয়ান আৰু আশা কৰো সকলোকে লগ পাম আৰু মই ষ্টাৰ্ট কৰিম ফ্ৰম ভেৰি বেসিক হিষ্ট্ৰি পৰা ঠিক আছে নেক্সট ক্লাছত আপোনালোকক হোৱাটসঅ্যাপত আমি প্ৰভাইড কৰিম শিডিউলটো কেতিয়াৰ পৰা হিষ্ট্ৰি ক্লাছ ষ্টাৰ্ট হ'ব থ্যাংক ইউ এভৰিওয়ান